এজনী বিবাহিত নাৰীক এজন অবিবাহিত পুৰুষে কেতিয়াও ভাল পাব নোৱাৰে। ইয়াৰ পিছত যিকোনো কাৰণ থাকে। 10 মিনিটৰ দায়িত্ব সকলো পুৰুষেই ল'ব পাৰে, কিন্তু গোটেই জীৱনৰ দায়িত্ব প্ৰকৃত স্বামীৰ বাহিৰে কোনেও ল'ব নোৱাৰে। তুমি এৰি যোৱাৰ পিছত বহুতেই মোক প্ৰশ্ন কৰিছে, তুমি তাইক এৰিছ নে তাই তোমাক এৰি দিছে? মই কৈছোঁ, আমি কোনেও কাকো এৰা নাই। ভাল পোৱাই আমাক এৰি গুচি গৈছে। যিজনে আত্মসন্মান বিসৰ্জন দি কথা কয়, তেওঁ তোমাক সঁচা অৰ্থত ভাল পায়। তাক কেতিয়াও অৱহেলা নকৰিবা। কথা কোৱা কমাই দিয়ক, খং কৰা কমাই দিয়ক, নিজৰ দাম বজাই ৰাখক, নিজক সস্তীয়া ভবা বন্ধ কৰক। অপমান কৰিলে হাঁহি হাঁহি তাৰ পৰা গুচি আহক। মানুহক আপোন কম ভাবক। কোনোবাই গুচি যাব খুজিলে তাক যাব দিয়ক। সঁচাই কৈছোঁ, ভালে থাকিব। পৰিস্থিতি যেনে নহওক কিয়, সঁচা বন্ধু কেতিয়াও হেৰাই নাযায়। মই অভিমান কৰোঁ তুমি অভিমান ভাঙিবা বুলি। মই অভিমান কৰোঁ তুমি ভাল পোৱা এটি মোক কাষত টানি ল'বা বুলি। কাৰণ ভাল পোৱাৰ আন এটা নাম অভিমান। মুখ চাই নহয়, ব্যৱহাৰ চাই মানুহ চিনিব পৰা হওক। কাৰণ চেনি আৰু নিমখৰ ৰং একে হ'লেও সোৱাদ কিন্তু বেলেগ। সকলোতকৈ ডাঙৰ অভাৱ হ'ল আপোনাৰ ভিতৰত কিছু কথা জমা হৈছে, কিন্তু সেইবিলাক শুনিবলৈ উপযুক্ত কোনো মানুহ নাই। এই যুগৰ বেছিভাগ ব্ৰেকআপ হয় ফোন কলত বা মেছেজত। কাৰণ মুখামুখি চকুৰ ফালে চাই ভালে থাকিবা বুলি সম্পৰ্ক শেষ কৰাটো বহুতেই কঠিন। বেকাৰ পুৰুষৰ ভাল পোৱাৰ মানুহ কোনো এজন প্ৰতিষ্ঠিত পুৰুষৰ ওচৰত বিক্ৰী হৈ যায়। কিছু তাৰিখ আজীৱন মনত থাকে আৰু কিছু মানুহ ভাৱনাতেই সুন্দৰ। মই সেই ঠাইতো হাঁহি হাঁহি সহ্য কৰিছোঁ য'ত মোৰ কন্দাৰ কথা আছিল। চকুৰ পানীৰে কাকো ধৰি ৰাখিব নোৱাৰি, আৰু যিজনে সঁচা অৰ্থত তোমাক ভাল পাব, তেওঁ কেতিয়াও তোমাৰ চকুত পানী আহিব নিদিব। বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু যদি ফেচবুকত চাই আছে, তেন্তে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।